প্ৰত্যেকটো গানৰ যিটো মুড হয়, যিটো অনুভৱ হয়, সেই অনুভৱটো বেলেগ বেলেগ। কিছুমান গান খুব দুখ লগা থাকে, কিছুমান গানত খুব বেছি ফূৰ্তি থাকে, কিছুমান গানত অকণমান মানে জীৱনৰ লগত ৰিলেটেড অকণমান গভীৰ অৰ্থবহ মানে তেনেকুৱা ধৰণৰ গান থাকে। গতিকে সেই সকলো ধৰণৰ গান, সেই সকলো মুডৰ গানবিলাক গাবলৈ হ'লে আপোনালোকে সেই মুডৰ ওপৰত ৰিয়াজো কৰিব লাগিব। আৰু সেইটো কেনেকৈ ৰিয়াজ কৰিব? সদায় স্বৰ সাধনা কৰাৰ পিছত বিভিন্ন ধৰণৰ গানবিলাক ট্ৰাই কৰক গাবলৈ। ধৰক আপোনালোকে ৰাতিপুৱা উঠিছে বৰগীত এফাকি গালে, অকণমান সময়ৰ পাছত আপোনালোকে ভজন গালে, তাৰপিছত আপোনালোকে হয়তো গধূলিলৈ অকণমান পাৰ্টি টাইপৰ ছংবোৰ গালে, ৰাতি আপোনালোকে যেতিয়া অকলশৰে থাকে তেতিয়া অকণমান ৰোমেণ্টিক ছংবিলাক, অকণমান বেছি ফিল থকা গানবিলাক আপোনালোকে গালে। তেনেকৈ ভাগ কৰি লওক। আৰু যেতিয়া আপোনালোকে তেনেকৈ ভেৰিয়েশ্যন আনি আনি গানবোৰ অভ্যাস কৰিব, তেতিয়া সেই মুডটোত আপোনালোক খুব মাহিৰ হৈ যাব, মানে খুব অভিজ্ঞ হৈ পৰিব অতি সোনকালে। আৰু সেইটো ষ্টাইলত আপোনালোকে বিভিন্ন ধৰণৰ গীত ধুনীয়াকৈ সেই একেটা অনুভৱেৰে আপোনালোকে গাব পাৰিব। মই এটা লিখিত ইণ্টাৰভিউত পঢ়িবলৈ পাইছিলোঁ যে কিশোৰ কুমাৰজীয়ে কেনেকৈ তেওঁৰ সংগীত চৰ্চা কৰে, যাৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ মুডৰ গীতবোৰ ইমান ইজিলি গাই দিব পাৰে। তেওঁ কৈছিলে যে তেওঁ যেতিয়া স্বৰ সাধনা কৰে তাৰ পাছত তেওঁ যিটো মুড আহে, মানে যিটো মন যায় আৰু সেই তেনেকুৱা ষ্টাইলৰে তেওঁ গীতবোৰ গায়। অকণমান ৰাতিপুৱা হৈ আছে ধৰক ভজন গালে, অকণ সময়ৰ পাছত তেওঁ গজল গাই দিলে। বেলেগ বেলেগ জোনাৰৰ গানবিলাক খুব ট্ৰাই কৰি থাকে আৰু সেই গানৰ ওপৰত, মুডৰ ওপৰত, মানে গানটোৰ যিটো ফিল, সেই ফিলটোক কেনেকৈ দিব লাগে সেই বস্তুটোক তেওঁক বহুত বেছি হেল্পফুল বুলি তেওঁ সেই ইণ্টাৰভিউটোত লিখিছে। গতিকে আপোনালোকেও আজিৰ পৰা তেনেকৈ নিজৰ যিটোৱে মন যায়, যিটো মুড থাকে আপোনালোকৰ, সেই মুডৰ অনুসৰি আপোনালোকে গানবোৰ গাবলৈ অভ্যাস কৰি দিয়ক। ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।